Good evening, friends. আজি আমাৰ ভিডিঅ'টা ষ্টাৰ্ট কৰা টপিকটো হ'ল পানিছমেণ্ট আণ্ডাৰ GST. GST আণ্ডাৰত আমাৰ শাস্তি কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু কিয় হ'ব পাৰে সেইকেইটা আমি জানি লোৱা ভাল। প্ৰথম কণ্ডিশ্যনটো হ'ল যদি আমি কিবা বস্তু বিক্ৰী কৰোঁ GST ৰেজিষ্টাৰ্ড হোৱা স্বত্তেও বিল বা ইনভইচ ইছ্যু নকৰাকৈ। ছেকেণ্ডাৰী কণ্ডিশ্যন আপুনি বিল বা ইনভইচ ইছ্যু কৰিছে কিন্তু বস্তু ছাপ্লাই দিয়া নাই। এইকেইটা কণ্ডিশ্যন মনত ৰখাটো অতি জৰুৰী। থাৰ্ড কণ্ডিশ্যনটো হ'ল আপুনি GST পাব্লিকৰ পৰা কালেক্ট কৰিছে কিন্তু যোনটো GST কালেকশ্যন কৰিছে সেইটো আপুনি গভৰ্ণমেণ্টক জমা দিয়া নাই মেক্সিমাম পিৰিয়ড অফ 3 months। জেনেৰেলি 3 মাহৰ ভিতৰত GSTটো দিব লাগে কিন্তু আপুনি সেই ভিতৰত GST জমা দিয়া নাই। ফ'ৰ্থ কণ্ডিশ্যন হ'ল আপুনি বস্তু ৰিচিভ কৰা নাই কিন্তু ইনপুট টেক্স ক্ৰেডিট ক্লেইম কৰিবলৈ গৈছে। মানে আপুনি ইনপুট লৈ লৈছে কিন্তু বস্তু আপুনি প্ৰেক্টিকেলি ৰিচিভ কৰাই নাই। বা আপুনি কিবা ভুৱা তথ্য দি পেলাই আপোনাৰ GST একাউণ্টখিনি মেইনটেইন কৰি আছে যিটো একচুৱেলি নহয়। যদি কিবা ভুৱা তথ্য দিছে আপুনি যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ লৈছে তেনেকুৱা কণ্ডিশ্যনটো আপোনাৰ ওপৰত শাস্তি বিহিব পাৰে। আপুনি বস্তু ট্ৰান্সপৰ্টাৰত পঠিয়াই দিছে কিন্তু তাৰ লগত কোনো ছাপৰ্টিং ডকুমেণ্ট দিয়া নাই, সেইটো আপোনাৰ পানিছমেণ্ট হ'ব পাৰে। বা আপোনাৰ যিখিনি GST ৰেগুলেশ্যনৰ ক্ষেত্ৰত যিখিনি ডকুমেণ্ট বা একাউণ্টছ আপুনি মেইনটেইন কৰিব লাগে সেইখিনি আপুনি প্ৰপাৰলি মেইনটেইন কৰা নাই। যেনে কেছ বুক, লেজাৰ, পাৰ্চেছ ৰেজিষ্টাৰ, চেল ৰেজিষ্টাৰ। যদি আপুনি ছফ্টৱেৰত গোটেইখিনি মেইনটেইন কৰিছে তেতিয়া কোনো অসুবিধা নাই। যদি মেইনটেইন কৰা নাই সেইটো আপোনাৰ কাৰণে এটা পানিছেবল অফেন্স হ'ব পাৰে। বা আপোনাৰ নামত ৰেজিষ্ট্ৰেশ্যন নাই কিন্তু আপুনি কোনোবা ABCDৰ GST নম্বৰ লৈ পেলাই ভুৱা ইনভইচ ইছ্যু কৰি আছে, তেনেকুৱা কণ্ডিশ্যন হ'লেও আপুনি পানিছমেণ্ট আপোনাৰ হ'ব পাৰে। বা আপুনি আপোনাৰ ওচৰত থকা GSTৰ ডকুমেণ্টবোৰ ডেষ্ট্ৰয় কৰাৰ চেষ্টা কৰিছে বা বিল বা ইনভইচ বা আপোনাৰ ছফ্টৱেৰ ক্ৰেচিং বা তেনেকুৱা ধৰণৰ কণ্ডিশ্যন কৰিলেও আপুনি পানিছেবল অফেন্সৰ আণ্ডাৰত পৰিব পাৰে। এতিয়া পানিছমেণ্ট বুলি ক'লে আপোনাৰ GST আণ্ডাৰত পানিছমেণ্টবোৰ কেনেকুৱা ধৰণৰ হয় সেইটো কথা মনলৈ আহিছে। এতিয়া আমি কণ্ডিশ্যনবোৰ চমুকৈ গম পালোঁ। ইয়াতকৈও আপোনাৰ কণ্ডিশ্যন কিছুমান আছে যিবোৰ অলপ লাৰ্জ হৈ যায়। ভিডিঅ'টো চমু কৰিবৰ কাৰণে আমাৰ সংক্ষিপ্ত যিখিনি আমাক দৰকাৰ হয় সেইকেইটা কণ্ডিশ্যনে মেনশ্যন কৰিছোঁ। এতিয়া পানিছমেণ্টবোৰ কেনেকুৱা ধৰণৰ হয়? পানিছমেণ্টবোৰ চিম্পলি আপোনাৰ 3 টাইপছ হয়। ফাৰ্ষ্ট কণ্ডিশ্যন লেট ফিজ। লেট ফিজটো যিসকলে ভৰিছে তেওঁলোকে গম পাইছে, যিসকলে এবাৰ ভৰে নেক্সট টাইম লেট ফিজ ভৰিবলৈ ইচ্ছা নকৰে, কাৰণ তেওঁলোকে লেট ফিজ ভৰিলে গম পায় যে ডিউ ডেটৰ আগত ৰিটাৰ্ণ যদি জমা নিদিয়ে তেওঁলোকৰ লেট ফিজ ভৰিব লাগিব। চ' লেট ফিজ তেওঁলোকে এভইড কৰিব বিচাৰে। যিটো আপোনাৰ ট্ৰেনজেকশ্যন নাথাকিলে ইন কেছ অফ নীল ৰিটাৰ্ণ, একো ট্ৰেনজেকশ্যন নাই, তেতিয়া পাৰ ডে 20 rupeesকৈ লাগে আৰু ট্ৰেনজেকশ্যন থাকিলে পাৰ ডে 50 rupeesকৈ লাগে। যিটো আগত অলপ বেছি আছিলে এটা কমাই 20 আৰু 50 ৰাখিলে। ছেকেণ্ডাৰী কণ্ডিশ্যনটো আহি গ'ল আপোনাৰ ইণ্টাৰেষ্ট। যদি আপোনাৰ টেক্স লাইবিলিটি হৈছে তাৰ ওপৰত আপুনি টেক্স লাইবিলিটি যোনটো এমাউণ্ট হয় তাৰ ওপৰত আপুনি ইণ্টাৰেষ্ট পে'মেণ্ট কৰিব লাগিব 18%। থাৰ্ড কণ্ডিশ্যনটো হ'ল পেনাল্টি। আপোনাৰ লেট ফিজ আৰু ইণ্টাৰেষ্ট লাগি আছে এটা চাৰ্টেন পিৰিয়ডলৈকে আপুনি না লেট ফিজ পে'মেণ্ট কৰিছে না ইণ্টাৰেষ্ট পে'মেণ্ট কৰিছে, তেতিয়া আপোনাৰ পেনাল্টি লগাই দিয়ে গভৰ্ণমেণ্টে। পেনাল্টি ফিক্স এটা হয়, কাৰোবাৰ ক্ষেত্ৰত 10,000, কাৰোবাৰ ক্ষেত্ৰত 25,000 টকা তেনেকুৱা ধৰণৰ দেখা যায়। তাৰ পিছৰ পানিছমেণ্টটো কি? আপুনি লেট ফিজ ইণ্টাৰেষ্ট পেনাল্টি একোৱেই দিয়া নাই, আপুনি বহি আছে একো নকৰোঁ বুলি। তেতিয়া কণ্ডিশ্যন কি হ'ব পাৰে? তেতিয়া আপোনাৰ হয় বিজনেছ ৰিলেটেড প্ৰপাৰ্টি চিজ হ'ব পাৰে। ছেকেণ্ডাৰী কণ্ডিশ্যন আপোনাৰ নামত এৰেষ্ট ৱাৰেণ্টটো ৰেজ হ'ব পাৰে।